এতিয়া তেল নিমখ খাবৰ কাৰণে বহুত আমাৰ আৰ্থিক সমস্যা। বহুত সমস্যা দোকানত এতিয়া আলু দালকণৰ বাহিৰে আমি কি পাম? এতিয়া নমস্কাৰ ৰাইজ, কি ক'ম আৰু আজিকালি মানে কি ভিডিঅ' বনোৱাও কমি গৈছে। মানে কি দেশকালৰ গতি যি চলি আছে মানে পৰিস্থিতি, ভিডিঅ' বনাবও কিবা অনীহা লগা হৈছেগৈ। আমিতো দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ ভাই, আনৰ নিচিনা টকা পইচা নাই যে আজি অ'ত কালি ত'ত কৈ ভিডিঅ' ভ্লগ বনাই ফুৰিম। কি ক'ব, উপায় নাই। আজি তাকে এনে এৰি দিবও নোৱাৰি নহয়, ঘৰৰ পৰা ওলাই পেলাই মোবাইলটোকে তুলি ধৰিলোঁ ভিডিঅ' কৰোঁ বুলি। মনটো কৰোঁ নকৰোঁ কৰি পেলাই আজি এনেই বাটে আহি আছোঁ। ৰ'ব কি হয় বাৰু মই নিজেও নাজানো। থাম্বনেইলত যদি দিয়া আছে তেনেহ'লে আপোনালোকে কিবা এটা হয়তো অনুমান কৰিব পাৰিছে। এয়া গাঁৱৰ পৰিস্থিতি বৰ্তমান 11টা বজাৰ পৰাতো পূৰা লকডাউনে দি দিছে অসম চৰকাৰে। তহঁতৰ ধান চান মাৰিলা কি নাই? আমাৰ ধান মাৰা হোৱাকৈ নাই, মাৰা নাই, আমাৰ ট্ৰেক্টৰৰ অকণমান অসুবিধা হৈছে, ট্ৰেক্টৰ বিচাৰি গৈছে। পৰিস্থিতি মানে গাঁও অঞ্চলত মানে বহুত বেয়া চলি আছে ন। কৰোণাৰ হেৰি হ্ৰাস পাইছে তোমাৰ, বহুত বেয়া চলি আছে। এই মানে হ্ৰাস বৃদ্ধি পাইছে। বৃদ্ধি পাইছে। মানে কি আগতে যিটো আমি আনন্দত জীৱন নিৰ্বাহ কৰি আছিলোঁ সেইটো আৰু আনন্দ নোহোৱা। সেই আনন্দটো ক্ৰমান্বয়ে শেষ হৈ গৈছে। এতিয়া ঘৰৰ পৰাও মানে মই আহি আছোঁ, তোমাৰ কাৰো ঘৰত মাত বোলেই নাই। ঘৰৰ ভিতৰত চবে ভাত পানী খাই নিস্তব্ধ হৈ আছে। ৰাস্তাটো গাড়ী গোৱা কম আৰু মানুহ ব্যৱস্থা বিশেষকৈ কি জানে, চৰকাৰী চাকৰিয়ালবিলাকৰো দৰমহা সোমাই আছে চাগে, সিহঁতৰতো সোমাইছে, কিন্তু আমাৰ নিচিনা মানুহখিনি অলপ আমাৰ নিচিনা পৰিস্থিতি হৈছে। কৰিলেও পাব, নকৰিলেও পাব। আৰু আমিতো খেতিয়ক মানুহ। ধানৰ দৰদামবিলাক কেনেকুৱা, কি কথা? বৰ্তমান এতিয়া তোমাৰ ধান তোমাৰ চেলাৰী মিলত দিবলৈ গ'লে ধানো নিকিনে, তোমাৰ ছাপ্লাই নহয়, তাৰ বিনিময়ত ধান বিক্ৰী কৰিব পৰা নাই। FCI তোমাৰ ধান দিলে তোমাৰ সেইটো কেতিয়া সোমাব তাৰ কোনো গেৰেণ্টি নাই। হয়তো 2 মাহৰ পিছত সোমাব পাৰে, হয়তো বছৰৰ পিছত সোমাব পাৰে। ফুড কৰ্পৰেশ্যন অফ ইণ্ডিয়া মানে এফালে ভালো কৰিছে, কিন্তু খেতিয়ক শ্ৰেণীৰ মানুহখিনি মানে ইমান কষ্ট কৰে ৰ'দত পৰিব। এইটো কেনেকুৱা ৰ'দ হৈ আছে, এই ৰ'দত মানে পৰি পেলাই মানুহবিলাকে খেতিয়কবিলাক কেনেকুৱা খেৰৰ লগত মানে মানুহে ধেমালি কৰা বুলি ভাবিব। কোনোবাই AC ৰুমত অফিচতো আছে, আহোঁতে গাড়ীত আকৌ ACত আহিছে, আকৌ ঘৰত সোমাইছে কি এচিতে সোমাইছে। তাৰমানে টোটেল ফুল্লি মানে কি মানে এয়াৰ কণ্ডিশ্যন কুলত থাকে। মানে কি সিহঁতৰ মানে কোনো অসুবিধা হেৰি নাই, চাকৰি দৰমহা আছে, বেপাৰ বাণিজ্য আছে, মানে সিহঁতৰ কোনো মানে হেৰিত টকা ধন সম্পত্তি কোনো অসুবিধাজনক নহয়। সেইকাৰণে সিহঁতে মানে ৰেষ্টত থাকিব পাৰে। তাৰমানে কি আজিকালি মেইন বস্তুটো হৈছে এইটো, মানে টকাটো দিলে তাৰমানে কি আমাৰ খেতিয়ক শ্ৰেণীৰ ৰাইজৰ কি হয়, 200 টকা দিছ দে ধান এমোন লৈ যা। আমি শাক পাচলি আমাৰ এতিয়া বৰ্তমান 200 টকাও নিদিয়ে ধানত। এতিয়া ধান বেছিবই পৰা নাই না, ধান বেচিব পৰা নাই। এইটো ডাঙৰ কথা। কিন্তু তোমালোকে আমি খেতি বাতি কৰিছোঁ, বাৰান্দাত ধান চপাই থৈ দিছোঁ, ধান ভঁৰাল ভৰি আছে, চোতাল ভৰি আছে, কিন্তু কিনোতা মানুহ নাই। তাৰ বাহিৰেও উচিত দাম দিয়া মানুহটো নাই। তাৰমানে বৰ্তমান আৰু মিলেই বন্ধ হৈ আছে। ধান বেচিব গ'লেও কোনেও নলয় যেতিয়া, আমি বিক্ৰী কৰিম ক'ত? বিক্ৰী কৰিম, এইটো এটা বিৰাট ডাঙৰ কথা হৈছে। কিন্তু আমাৰ গাঁৱলীয়া সমাজৰ কাৰণে আগতে মই বিশেষ হৈছে লকডাউন মানে কি, নামটোতো লকডাউন নহয়, আধা লকডাউন, কিন্তু ফুল্লি লকডাউনে হৈ আছে বৰ্তমান। আগবেলা লকডাউন দি পেলাই আগবেলা অপেন দি পেলাই ভাটিবেলা লকডাউন দি পেলাই কিবা অৰ্থ আছে জানো? অৰ্থটো একো নাই, কাৰণ মানুহবিলাকে যেতিয়া ঘূৰিব লাগে ঘূৰিয়ে আছে। কিন্তু একচুৱেলি মোৰ মতেদি এই যিবিলাক নেকি খাটি খোৱা মানুহ, পথৰ যিবিলাক নেকি দাঁতিত ব্যৱসায় কৰি চলে, আৰু আমাৰ এতিয়া এই ভাইৰাছটোৰ কাৰণে ৰাস্তা কাষে দোকান মই চাব পাৰিছোঁ। বাইক লৈ গ'লে তুমি চাবা এইখিনিতে দুটা ৰঙালাও, তোমাৰ দ্বিতীয় শ্ৰেণীত পঢ়া ল'ৰা ছোৱালী ৰাস্তাৰ কাষত মই দৈপুৰাত দেখা পাইছোঁ। এইফালে ব্ৰহ্মপুৰত দেখা পাইছোঁ। এয়া মোৰ বন্ধু খেতি পথাৰৰ পৰা আহি পেলাই শিৱ ডেকা ধান খেতিৰ পৰা মাৰি ধান কাটি কৰি থৈ আহি পেলাই এই মূৰৰ পৰা গামোচা গুচোৱা নাই, মানে ইমান কষ্ট কৰিছে। কিন্তু আজি আমি খাটি খোৱা মানুহখিনিয়ে
দুসাঁজ খাবৰ কাৰণে এই হাবাদি খাব লগা হৈছে এই ভাইৰাছটোৰ কাৰণে মানে ভাইৰাছটোৱে মেইন বস্তু দিয়কচোন কাৰণ ভাইৰাছটোৰ কাৰণে এইখিনি আমাৰ দুৰ্গতি নোহোৱা হৈছে হয় নে নহয় আৰু এটা তাকে যি কয় মানে আমি তাকে এতিয়া মানিছোঁ চৰকাৰে যিটো নিৰ্দেশ নিৰ্দেশনা দিছে আমি তাৰ ছ'চিয়েল ডিষ্টেঞ্চ মানিবই লাগিব ছ'চিয়েল ডিষ্টেঞ্চ মানে কি ধনী দুখীয়া বুলি কোনো হেৰি নাই আমিও নাজানো যে বেমাৰটো কেনেকুৱা ধৰণৰ কেনেকৈ আহিব পাৰে আমি জানো যে এইটো ইজনৰ পৰা সিজনলৈ বিয়পি যায় চলাটো মাস্ক আছে বাৰু মাস্ক নোহোৱা নহয় মাস্ক আছে কিন্তু কাৰণ আমি মাস্ক লৈ মানে কি কাম কৰিবই লাগে আমি ইজনে সিজনৰ লগত সংলগ্ন হৈয়ে থাকিব লাগে কিন্তু মাস্কখন এনি টাইমটো কেনেকৈ ল'ম কাণখনো বিষাই যায় দিয়কচোন তথাপিও মাস্কখন লওঁ আপোনাৰ খেতি বাতি হৈছে নে নাই খেতি বাতি বৰ্তমান হোৱা নাই কাটা নাই কাটি আছোঁ হোৱা নাই আৰু পৰিস্থিতিয়ে কোৱা আছে আৰু পৰিস্থিতিয়ে কৈছে পকাও নাই পকা নাই আৰু পকিলেও মনৰ আশা মনতে ৰৈছে ধানৰ দাম শুনি ধানৰ দামটো এতিয়া আমাৰ ইয়াত বৰ্তমান একেবাৰে মানে পানী পতা নাই এতিয়া বহুত হেৰি চাপ্লাই নাই কোনো বেপাৰী নাই ধানটো ষ্টক কৰিবলগীয়া আছে এতিয়া তেল নিমখ খাবৰ কাৰণে বহুত আমাৰ আৰ্থিক সমস্যা বহুত সমস্যা এতিয়া আলু দাইলকণৰ বাহিৰে আমি কি পাম এতিয়া মিঠাতেলৰ বহুত দাম হ'ল মিঠাতেলৰ এতিয়াতো হাই দাম বাঢ়ি 180 টকা লিটাৰ য'ত নেকি 100 টকা 90 টকা খাই আছিলোঁ দুমাহ বাঢ়ি গ'ল গতিকে আমি দুখীয়া শ্ৰেণীৰ মানুহখিনি বহুত হাৰাশাস্তিত জীৱন কটাবলগীয়া হয় হয় গতিকে এই আমাৰ যিটো ভাইৰাছ সোমাইছে এই ভাইৰাছটো লৈ পেলাই আমাৰ ৰাইজে বিশেষ সদ্যহতে আমাৰ জনসাধাৰণ মানুহখিনিয়ে বহুত কষ্ট মত জীৱিত কৰি ৰাখি আছে এতিয়া ময়ো এই কিবা কৰি আছিলোঁ এতিয়া কি হ'ল এইখন 3 মাহ ধৰি বহি থকা দোকান এতিয়া আকৌ মই সেইদিনাখন যে বাঁহ কাটিছিলোঁ ৰাইজ আপোনালোকে দেখিছিলে বাঁহৰ ভিডিঅ' এটা বনাইছিলোঁ ৰাইজে চাইছে এই জিতেন দাই বাঁহ কাটিছিলোঁ সেই ভিডিঅ'টোৰ এই জিতেন দাই বাঁহ কাটি দিছে আৰু আজি জিতেন দাই কাম কৰি মোক সহায় কৰি দি আছে এই বেজে বনাই আছে আৰু এই কামখিনি বনাই আছে মই মানে এখন দোকানত ব্ৰইলাৰ কাটোঁ মাছ কাটোঁ বেছি দিন হোৱা নাই আজি 4-5 দিন হৈছে 4-5 দিন আৰম্ভ কৰা হৈছে কিন্তু 3 মাহ ধৰি বন্ধ আছিলে এনে 3 বছৰ ধৰি মই এইটো ব্যৱসায় কৰি আছোঁ 3 মাহ ধৰি বন্ধ আছিলে মই ব্ৰইলাৰ কোম্পানীতে মানে জব ছাৰ্ভিচ কৰি আছিলোঁ জব কৰি আছিলোঁ কিন্তু গুচি আহিলোঁ কিবা কাৰণত দূৰণিবতীয়া হোৱাৰ কাৰণে ঘৰৰ কিছুমান অসুবিধাৰ কাৰণে আহি পেলাই মই আকৌ এই ব্যৱসায় কৰিছোঁ সমস্যা কৰিবলৈ যিকোনো কাম কৰিব লগা হয় চৰকাৰৰ নিৰ্দেশনা মানি চলিবলগীয়া হৈছে সময়ত বৰ্তমান মোৰ মুখত হাতত মাস্ক আছে মুখত মাস্ক নাই এইটো আপোনালোকে দুখ নধৰিব মানে এইমাত্ৰ ভাতকেইটা খাই আহি কিন্তু মাস্ক লগাম আৰু এতিয়া আমি গাঁৱৰ মানুহ এনেকৈ চলি থাকিব কোনেনো কাক কেনেকৈ ধৰিব তথাপি বেমাৰ ওলাই থাকিব কি মাস্কখন লগালে জানো বেমাৰ নাপায় ভেকচিনোতো এতিয়া দি আছে ভেকচিন দিয়াৰ পিছতো তোমাৰ ভেকচিন দিয়া মানুহক জানো কিবা বেমাৰ ওলোৱা নাই বেমাৰ হৈছে গতিকে ভেকচিনটো কিমানটো এতিয়ালৈকে সফলতাপূৰ্ণভাৱে মানে পৰীক্ষণ হৈ উঠা নাই হয়নে COVID-19 এতিয়ালৈকে উচিত ভেকচিনটো সঠিক ভেকচিনটো এতিয়াও ওলোৱা নাই ইয়াৰ ভেকচিনটো যেনেকৈ আগতে মেলেৰিয়া কলেৰা হাইজা জহনী এইবিলাক বেমাৰ ওলাইছে এটা সাধাৰণ হিচাপে নৰ্মেল কৰিব পৰা নাই মানে সাধাৰণ নিম্ন হিচাপত এটা ওলাইছে আৰু তাক চলাই নিব পৰাকৈ যেনে বৈজ্ঞানিকসকলে আমাৰ যিসকল নেকি ৰিচাৰ্চ কৰি আছে ইয়াৰ ওপৰত তেওঁলোকে সফল হওক যে অতি সোনকালে এই বেমাৰটোৰ পৰা আমাক সকাহ দিবৰ কাৰণে তেওঁলোকে ভাৰতীয় মানে ছায়েন্স বিভাগে অতি সোনকালে যাতে সফলতাপূৰ্ণভাৱে ইয়াৰ পৰীক্ষণটো হৈ উঠে আৰু যাতে যেনেকৈ আগৰ দিনৰ মাৰাত্মক বেমাৰবোৰৰ পৰা নিৰাময় কৰিছিলে যেনেকৈ পলিঅ' মেলেৰিয়া এইবিলাকৰ পৰা ভেকচিন বহুত দিনৰ মূৰত ওলাইছিলতো আমিতো এইবিলাক জন্ম হোৱা নাছিলোঁ তেতিয়া আগতে কেনেকুৱা এইবিলাক মানে মাৰাত্মক বেমাৰ আগতেতো এটা চাম মৰি শেষ হৈ গৈছিলে ইয়াৰ বেমাৰ তেতিয়াতো কোনো বেমাৰ হেৰি ওলোৱা নাছিলে মানে ইয়াৰ ঔষধ ওলোৱা নাছিলে কিন্তু তাৰ কত বছৰ শ হাজাৰ বছৰ পিছত এইবিলাক বীজাণু বেমাৰ বীজাণু মানে কি প্ৰতিষেধক ওলাইছিলে যেনে পলিঅ' আমি খাইছিলোঁ টুটুপাল জীৱনৰ কাৰণে টুটুপাল এতিয়াতো পলিঅ' আছেনে এতিয়া পলিঅ' বৰ্তমান আছে এতিয়াও চলি আছে পলিঅ' আমি 5 বছৰলৈকে কিমান বছৰলৈকে খাইছোঁ ময়ো পলিঅ' খাই ডাঙৰ হৈছোঁ পলিঅ'টো যেনেকৈ ওলাইছিলে সেই তেনেকুৱা হ'ব লাগে মানে যে খালে হ'বই নালাগে বেমাৰটো তেনেকুৱাকৈ ওলোৱাটো বিচাৰিছোঁ তাৰমানে এতিয়া পৰীক্ষণ হৈ আছে হওক মানে ট্ৰেক্টৰ আহি আছে ধান মাৰিবলৈ ট্ৰেক্টৰ আহি আছে এই ধান মৰা ট্ৰেক্টৰ এখন ধান মৰা ট্ৰেক্টৰ আজিকালি মানুহৰ সময় আৰু শক্তিৰ অভাৱৰ ফলত মানে আগৰ নিচিনা গৰুৰে মৰণা মৰা মানে ব্যৱস্থাটো একেবাৰে কমি গৈছে প্ৰায় কমি গৈছে এতিয়া আৰু এইবিলাক টেকন'লজি
শাক খালি শাক খালি কিহে খালি কিহে খালি কি এইটো এইটো কি বস্তু এইটো অঁ ইমানখিনি খালি বা বহুত খাইছে দেই ডাঙৰ হ'ল ন লোৱা এই মজা মজা হেণ্ডচেক 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 মজা মজা খান মাৰিবি এতিয়া খান মাৰিবি নামাও কোনে মাৰিব দেউতাই কাকাই বঢ়িয়া মোৰ দোকানৰ ভিতৰ ভাগটো আপোনালোকক দেখুৱাই দিওঁ নতুনকৈ বনোৱা দোকানখন মাংস কটা দোকান এইটো এইটো পিছফাল বেক চাইড এখন দৰ্জা আৰু ইফালে মানে কি লকডাউনটো মানে ফ্ৰণ্ট চাইডটো পূৰা ব্লক ৰাখি দিছোঁ তেনেকৈ মাজে মাজে দুই এজন আহে কোনোবা সময়ত এখন মোৰ টেবুল ইয়াত ব্ৰইলাৰ আছে ইয়াত আৰু এইটো মোৰ ৱেটিং স্কেল কাটা তো মাছ কাটা ঘৰ এইটো আনিবলৈ একচুৱেলি মই ইয়াত লওঁ এনেকৈ ইয়াত মাছ কাটো আৰু এইটো মাংস কাটা ঘৰ এডাল মাংস কাটা ঘৰ এখন দা মোৰ মাছ কাটা দা এডাল এখন ইয়াত থাকে আৰু দুখন দা আছে কোনোবাই মাছ খায় কোনোবাই মাংস নাখায় আৰু এখন দা হ'ল মাংস কাটা এডাল মাছ কুচুৱা বনাই লৈছোঁ মই নিজে হোমমেড মই নিজে বনাইছোঁ আৰু দুডাল আছে দা ধোৱা এইটো দা ধাৰ কৰা এইটো শিল কিনিবলৈ পায় এৰাউণ্ড 130 to 140 লয় আৰু এইটো হাফ কেজি চাইজ পলিথিন এইটো চৰিয়া ইয়াত মই মাংস মাছ যি লাগে দি দিওঁ এইটো লাইট গ'লে এইটো হেৰি চাৰ্জিং লাইট মোৰ মাছ এইটো কাৰ্টুনতো আছে এইটো কাৰ্টুনত নহয় এইটো কাৰ্টুনত আছে এইবিলাক মাছ মোৰ বৰফ আছে ৰৌ ক্ৰছ মাছ আৰু ইফালে চন্দা মাছ তলত আছে আৰু ইফালে এইটো পানী আৰু এইটো পানী গৰম কৰোঁ ইয়াত ব্ৰইলাৰ মই হেৰি কৰোঁ ড্ৰেছিং মানে কি নোমবিলাক গুচাবৰ কাৰণে ইয়াত মই পানীটো গৰম কৰোঁ আৰু এইটো গুদাম মই বনাই আছোঁ বেৰবিলাক ব্লক কৰা হোৱা নাই বেৰ বনাই আছে জিতেন দাই আৰু এইটো ব্লক হোৱাৰ পিছত মই ইয়াত ব্ৰইলাৰ ষ্টক কৰিম আৰু ইয়াতে হ'লচেলিং কৰিম মাছো ষ্টক কৰিম এইটো এক্সট্ৰা গুদাম আৰু ফ্ৰণ্ট ছাইডটো মই দেখুৱাই আছোঁ এতিয়া এইফালৰ পৰা ফ্ৰণ্ট ছাইডটো হ'ল আপোনাৰ এইটো এইটো মোৰ বন্ধু গাঁৱৰ গুৱাহাটী আয়ুষ চুন্দ্ৰাত থাকে আয়ুষ চুন্দ্ৰাত চুপাৰভাইজাৰ হিমাংশু মেধি তুমি কেতিয়া আহিলা তাত ক'ভিড-19 পেচেণ্ট কেনেকুৱা ফুল চিট ফুলে চিট নাই তাত যিবিলাক পেচেণ্ট যায় চৰকাৰে মানে খৰচ বহন কৰে নে নিজে কৰিবলগীয়া নিজৰ কালি বাতৰিত পালোঁ তৰমুজৰ পাৰ পিচ বোলে 80 পইচাকৈ বিক্ৰী কৰিছে পাৰ পিচ 80 পইচা মই তৰমুজৰ এটা ভিডিঅ' কৰিছিলোঁ তুমি চাইছিলানে মোৰ চেনেলত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিছানে এই মায়ঙত এটা তৰমুজৰ ভিডিঅ' বনাইছিলোঁ চাইছিলানে ভিডিঅ'টো সেইটো ভিডিঅ'টোত মই 20 টকা কেজি দি কিনি খাই আহিছোঁ এটা আমাক এনেই দিছিলে 80 পইচা বা এনেকুৱা সময় আহিছে আধা আধি মানে পেলাই দিছে বাকী যিখিনি এতিয়া হৈছে মানে 80 পইচাকৈ চাওক ইমান 10-20 বিঘা মাটি তৰমুজ খেতি সিহঁতকে মেডিচিন মানে মূলটো ওলোৱা নাইতো হাল মাৰা খৰচ আছে মেডিচিনৰ খৰচ আছে বজাৰ নাই এতিয়া 11টা বজাৰ পৰা লকডাউন বজাৰত বা কিনিয়ে লৈ যাব বস্তুটো 11টা বজালৈকে এটা তৰমুজ বিকি যাব
সেইটো হয় বহুত মানে বিৰাট বেয়া এতিয়া দুখ লগা। চৰকাৰে চাব লাগে আৰু কিবা এটা সাহাৰ্য হ'লে দি হ'লেও যোনবিলাক খেতিয়কে তেনেকৈ ফাৰ্ম ছিষ্টেমত খেতি কৰিছে সিহঁতৰ এটা সাহাৰ্য দিব। বহুত এটা দুখ লগা কথা দেই এইটো এটা মানে কিন্তু এই বেমাৰটোক লৈ মানে এটা হেৰি আৰু দিলে মানে 15 দিন 1 মাহমান ডাইৰেক্ট ফুল লকডাউন দি পেলাই যিটো চেইন মানে চলি আছে সেইটো যদি ব্ৰেক কৰি দিয়ে তাৰপিছত আকৌ ডেভেলপ এই তোমাৰ কিমান দিনৰ ছুটি এতিয়া? ছুটি মানে মোৰ আজি লাষ্ট আজি কালি যাবগৈ যি নহয় এইবিলাকতো চলি থাকিব প্ৰাইভেট ছেক্টৰ বস্তু প্ৰাইভেট একো নাই। ভাল লাগিলে তোমাৰ মন্তব্যখিনি পাই। নিশ্চয়। তেখেত জিতেন দাই ভাল এটা হেৰি দিয়ে, মেডিচিন এটা দিয়ে। এইটো ঔষধটো হ'ল হেৰি নহয় মানে কি অন্ধবিশ্বাসৰ কথা নহয়, এইটো এটা বনৌষধি নহয় জানো? এইটো এটা বনৌষধি। তেওঁ কি দিয়ে আমি জানি লওঁ আহকচোন। টিভিয়ে দেখা পাওঁ, বিশেষকৈ ধৰি লওক ডায়েবেটিছ মানুহবিলাকৰ বেছি হৈছে। ডায়েবেটিছতে মৰা বুলি পেলাই গম পাই আছোঁ। যদি আমাৰ ধৰি লওক কোনোবা অসমবাসী ৰাইজৰ যদি কোনোবা ধৰি লওক ডায়েবেটিছত আক্ৰান্ত হৈ আছে, মোৰ পৰা ঔষধটো সংগ্ৰহ কৰি নি খালে নিশ্চয় কম সময়ৰ ভিতৰতে উপকৃত হ'ব। মানে তেওঁ কোনো পইচা পাতি লাভৰ কথা বিচৰা নাই, মানে কি ৰাইজে যাতে অকল সকাহ পায়। মানে মধুমেহ আৰু ডায়েবেটিছ, বহুমূত্ৰ এই তিনিটা নামে মই জানো, আৰু কিবা যদি নাম আছে নাজানো। ডায়েবেটিছ বুলি কয় ইংৰাজীত। দুটা কাৰণত হয়, এটা চুগাৰ বুলিও কয়, এটা মানে পেচাবত বগা বগা চুগাৰ যায়, আৰু এটা তেজত ধৰে। এই দুটা কাৰণত হয়। এই আপোনাৰ ঔষধটোৱে মানে সকাহ পোৱা পুৰা কমপ্লিট ভাল পাই যাব। এইটো এটা বনৌষধি, আয়ুৰ্বেদিক ঔষধ। তেওঁ মানে জানে এই ঔষধটোৰ কথা, তেওঁ নিজে তুলি আনি পেলাই খাবলৈ দিয়ে নেকি। এইটো এটা পানীৰ লগত মিলাই খাব লাগে। পানীৰ লগত মিলাই খাব লাগে। এইটো কোনোবা যদি আছে ৰোগী তেনেহ'লে আহিলে ভাল পাব। আৰু মই ধৰি লওক বিচনাত একদম পৰি থাকিলেও বেছি ৰোগীটো হ'লেও আপুনি 5 দিন 5 গিলাচ পানী খোৱাৰ লগে লগে ঔষধটো তিয়াই পেলাই খাব লাগে। 5 দিন 5 গিলাচ পানী খোৱাৰ লগে লগে আপুনি একদম টকাটোত 4 অনা হ'লেও ভাল পাই যাব। তাৰপিছত আৰু আপুনি 1 মাহ কণ্টিনিউ ক্লিয়াৰ কৰি দিব। 30 দিনত 30ডাল শিপা, এই 30ডাল শিপা প্ৰয়োগ কৰি দিয়াৰ পিছত আপুনি পিণ্ডা চব খাব পাৰিব। বেমাৰো ক্লিয়াৰ হৈ যাব। এনেকৈও চলি আছে আমাৰ গাঁৱলীয়া জীৱন। আমি এনেকৈও চলি যাব লাগিব। আৰু কি পালে কি নাপালে এইটো পিছৰ কথা, কিন্তু এটা কথা কাৰণে ক্ষমা বিচাৰিছোঁ, মানে মই আনৰ নিচিনা ইমান এক্সপেঞ্চিভ ভিডিঅ' আপলোড কৰিব নোৱাৰোঁ, দূৰ দূৰণিলৈ যায়। আৰু তাতে এতিয়া জানিছেই কি পৰিস্থিতি চলি আছে ৰাজ্যত। গতিকে আমি গাঁৱতে ওচৰতে যি পাইছোঁ যি কৰিছোঁ তাকে অকণমান আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। গতিকে কিবা বেয়া পালে ক্ষমা কৰি দিব। তো আজিলৈ এৰিছোঁ আপোনালোকৰ পৰা। বাই বাই, লাভ ইউ, বাই বাই, টাটা।